প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত যদি আপুনি যদি বছৰি যদি ৬০০০ টকাকৈ যদি পাই আছে, আপোনাৰ যদি কিছুদিনৰ পৰা যদি ইনষ্টলমেণ্টবিলাক যদি ষ্টপ হৈ আছে, কি কাৰণত আপোনাৰ ইনষ্টলমেণ্টবিলাক ষ্টপ হৈ আছে, আপুনি কেনেকৈ চেক কৰিব পাৰিব। মই অলৰেডি ইয়াৰ ওপৰত ভিডিঅ' বনাই ৰাখিছোঁ, আপুনি আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব পাৰিব। ইয়াৰ লিংক মই ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ, আপুনি চাই ল'ব। এই ষ্টেটাছটো কৃষক বন্ধু এজনে মোৰ তাত পঠাইছিলে। তেওঁলোকে দেখিবলৈ পাইছে 9 ইনষ্টলমেণ্ট পে'মেণ্ট ষ্টপ বাই ষ্টেট অন ৰিকুৱেষ্ট অফ ডিষ্ট্ৰিক্ট। এই কৃষকজনৰ 9 নম্বৰ ইনষ্টলমেণ্টটো ষ্টপ কৰি দিয়া হৈছে ষ্টেট আৰু ডিষ্ট্ৰিক্ট ফালৰ পৰা। কি কাৰণত এই কৃষকজনৰ 9 নম্বৰ ইনষ্টলমেণ্ট ষ্টেট আৰু ডিষ্ট্ৰিক্ট ফালৰ পৰা ষ্টপ কৰি দিছে, মই আপোনালোকক ইয়াৰ ৰিজন ক'ম আৰু এই কৃষকজনে কেনেকৈ তেওঁ একাউণ্টটো ঠিক কৰিব পাৰিব মই এই ভিডিঅ'টোতে মই কৈ যাম। ইয়াত আপোনালোকে মন কৰক, তেওঁ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত দেখাই আছে আৰু তেওঁ ৰেজিষ্ট্ৰেশ্যন ডেটটো ইয়াত দেখাই আছে 19/2/2019 চনত তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। তেওঁ একাউণ্টটো ইনএক্টিভ দেখাই আছে আৰু ৰিজনটো দিছে বেনিফিচিয়াৰী ইজ ইনএক্টিভ ডু টু ইনএলিজিবিলিটি, অৰ্থাৎ তেওঁৰ ৰিজনটো দেখাইছে তেওঁ এজন অযোগ্য কৃষক বুলি দেখাই আছে। আৰু PFMS বেংক ষ্টেটাছটো দেখাই আছে কাৰেকশ্যন ইজ পেণ্ডিং এট ষ্টেট, আৰু তেওঁ আধাৰ ষ্টেটাছটো ব্লেংক দেখাইছে, অৰ্থাৎ এই কৃষকজনৰ আধাৰ ষ্টেটাছ ভেৰিফাই এতিয়ালৈকে হোৱা নাই। পে'মেণ্ট মোড তেওঁ একাউণ্ট হৈ আছে। ইয়াত এটা কথা আপোনালোকে মন কৰক, PFMS বেংক ষ্টেটাছটো দেখুৱাই আছে কাৰেকশ্যন ইজ পেণ্ডিং ষ্টেট, অৰ্থাৎ তেওঁ এই কৃষকজনে তেওঁ ষ্টেটতে ঠিক কৰিব লাগিব। তেওঁ নিজৰ একাউণ্টটো ঠিক কৰিব হ'লে তেওঁ এগ্ৰিকালচাৰ অফিচত গৈ তেওঁ যি ডকুমেণ্টছ দিছিলে সেই ডকুমেণ্টছবিলাক এৰি দিব লাগিব। আধাৰ কাৰ্ড, তেওঁ বেংক পাছবুকৰ পৰা ধৰি যি মাটিৰ ডকুমেণ্টছ, খাজনা ৰচিদ, তেওঁ এইবোৰ দিব লাগিব। তেওঁ এইবোৰ দিলে 15 পৰা 20 দিনৰ ভিতৰত তেওঁ একাউণ্টটো এক্টিভ কৰি দিয়া হ'ব। লগতে এইখনৰ জেৰক্সটো দিব লাগিব, যি তেওঁ বেনিফিচিয়াৰী ষ্টেটাছটো হয় ষ্টেটমেণ্টটোৰ লগত দিব লাগিব। তেওঁ 15 পৰা 20 দিনত এই কৃষকজনৰ একাউণ্টটো ঠিক হৈ যাব। আপুনিও আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰক, আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো কি হৈ আছে। যদি আপোনাৰ যদি এনেকুৱা হৈ আছে, আপুনি কমেণ্টত জনাওক আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো কি হৈ আছে। এই কৃষকজন দেখিবলৈ পাইছে ইয়াত তেওঁ 1 পৰা 8 নম্বৰ অৰ্থাৎ 8টা ইনষ্টলমেণ্ট তেওঁ পাইছে, 9 নম্বৰ ইনষ্টলমেণ্টটো তেওঁক ষ্টপ কৰি দিয়া হৈছে। ইয়াৰ মেইন কাৰণ এটাই হ'ব, তেওঁক ষ্টপ কৰি দিয়াৰ কাৰণ হয়তো তেওঁ আগে পিছে যি ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছিলে তেওঁ সেইবোৰ ডকুমেণ্টছ হয়তো ভেৰিফিকেশ্যন কৰা নাই, বা কৰিছে যদিও তেওঁ ডকুমেণ্টছত কিবা ভুল পাইছে, সেই ভুলৰ কাৰণে তেওঁক অযোগ্য বুলি দেখুৱাইছে। তেওঁ এতিয়া গৈ পেলাই এগ্ৰিকালচাৰ অফিচত গৈ তেওঁ ডকুমেণ্টছ দি পেলাই তেওঁ নিজৰ একাউণ্টটো ঠিক কৰিব পাৰিব। আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'টো এটা লাইক কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ কাৰণে।